তো বহুত বেছি কম টকাত যদি হোমষ্টে যদি লাগে ইয়াতে আহক, য'ত আপোনালোকে এচিও পাব। ইয়াতে ৰুমটো চাওক বহুত বেছি ডাঙৰ হয়। এনেকুৱা বাথৰুমত যদি আপোনালোকে এনজয় কৰি যদি বনাই যি কৰে কৰি থাকক, টেনশ্যন নাই সেইবিলাকৰ ওপৰত। কেৱল এনেকুৱা এটা ফিল নাপায় যে আহি পেলাই পস্তালো নেকি, বেয়া নেকি ৰুমটো, সেই বস্তুটো বহুতে ভাবি থাকে। সেইটো কাৰণে মই আপোনালোকক ভিডিঅ'টো বনাই দেখাইছো। টেনশ্যন নাই, গোটেইখিনি বস্তুৱে আছে। থাকিলে তোমাৰ 50% ডাইৰেক্ট ডিছকাউণ্ট আছে। তো হেল্ল' গাইজ, হোৱাটছআপ, কি খবৰ কৰে? আশা কৰোঁ সকলো ভালেই আছে। তো মই আজি আহিছোঁ এটা হোমষ্টেত। তো আপোনালোকে বহুতে গুৱাহাটীত হোমষ্টে বিচাৰি থাকে, যাতে ফ্ৰেণ্ডৰ লগতে হওক বা আপোনালোকৰ ফেমিলিৰ লগতে হওক টাইম স্পেণ্ড কৰিব বিচাৰে, নাইবা বাৰ্থডে পাৰ্টি কৰিব বিচাৰে। তো তেনেহ'লে ইয়াতে হওক, আপোনালোকে গুৱাহাটী কাহিলিপাৰা জটিয়াৰ যিটো সাই বাবা মন্দিৰ আছে তাৰে কাষতে এইটো হোমষ্টে চাই লওক। যিমান ডাঙৰ বিল্ডিংটো দেখিছে, গোটেই বিল্ডিংটো আপোনালোকে হোমষ্টেত পাই যাব। বাৰ্থডে পাৰ্টি যদি কৰিব বিচাৰে ফ্ৰেণ্ডৰ লগত, বাৰ্থডে পাৰ্টিও কৰিব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু এই যিটো ৰুম হয়, ৰুমৰ এইখিনিৰ পৰা ষ্টাৰ্টিং হয়। ষ্টাৰ্টিঙত এইখিনি চাই লওক। ইয়াতে আপোনালোকে বহি পেলাই ধুনীয়াকৈ আড্ডা দিব পাৰিব। তাৰপিছত বাৰ্থডে পাৰ্টি যদি কৰিব বিচাৰে এইখিনিতে পাৰিব। মজাকৈ চাই লওক, বহুত ডাঙৰ প্লেচ হয় এইখিনি। আৰু ওপৰৰ ভিউখিনিও দেখাই দিয়া। ওপৰৰ ভিউখিনি চাওক, ইমান ধুনীয়া এটা ভিউত বাৰ্থডে পাৰ্টি আৰামত, টেনশ্যন নাই আপোনালোকৰ কাৰণে। আৰু বহুত কম টকাৰ ভিতৰত, কিমান টকা লাগে কি কথা সকলো দেখাই আছোঁ। তাৰপিছত আকৌ এইফালে যদি চাব যায় আপোনালোকে, ডাইনিং টেবুল আছে ইয়াতে চাই লওক। ইয়াতে মজাকৈ একেলগত লাঞ্চ কৰে, ডিনাৰ কৰে, একেলগত আহি পেলাই আপোনালোকে কৰিব পাৰিব। আকৌ এইফালে আৰু কিবা কিবি আছে, আৰু ফ্ৰিজো আছে। ফ্ৰিজৰ কাৰণে চিন্তা কৰিব নালাগে, ফ্ৰিজ আছে ইয়াতে। ধৰি লওক কোনোবাই যদি ঠাণ্ডা পানী খাব বিচাৰে, ঠাণ্ডা পানী খাব পাৰিব। আকৌ এইফালে বেচিন ইয়াতে আছে। আকৌ গোটেই ঘৰটো দেখাই আছোঁ। আৰু এইটো হ'ল বিল্ডিঙৰ ওপৰৰ যিটো ফাৰ্ষ্ট ফ্ল'ৰ। ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা আপোনালোকে ধুনীয়া এটা ভিউ দেখাব। এইটো চাওক, লাইটৰ পৰা আদিলৈকে, মানে চিনেমাবোৰত আপোনালোকে যেনেকৈ দেখা পায় চিনেমা শ্বুটিং কৰে, পুৰা একদম তাতকৈ কম নহয়, মানে পুৰা ধুনীয়া এটা ৰুম। আৰু ইয়াতো আপোনালোকে বহিবৰ কাৰণে চোফা আছে। ইয়াতো বহি পেলাই আড্ডা দিব পাৰিব, চাহ খাব পাৰিব লগৰ লগত, মানে ফ্ৰেণ্ডলিও আহিব পাৰিব। তাৰপিছত ফেমিলিৰ লগত আহক, ফেমিলিৰ লগত আহিলেও মা দেউতাৰ লগত আহক, আহি পেলাই ধুনীয়াকৈ এনজয় কৰক। আৰু ইয়াতে চাওক, ইয়াতে আহি পেলাই মজাকৈ এনেকৈ শুই শুই পেলাই কথা পাতিব পাৰিব। এনেকৈ মজা, টেনশ্যন নাই মানে একদম বহুত বেছি কম টকাৰ ভিতৰত। আৰু আপোনালোকে হয়তো ভাবিছে কিমান টকানো, ৰুমটো হিচাপত বেছি দাম যেন লাগে, কিন্তু বেছি দামো নহয়। আৰু আপোনালোকে যদি জিম মাৰিব যদি খোজে, তেনেহ'লে ইয়াতে জিমৰ ফেচিলিটিও আছে। চাই লওক, ইয়াতে যিমান ডাঙৰ লাগে এনেকৈ বডি বনাব পাৰিব মোৰ নিচিনাকৈ। মোৰ বাৰু বডি হোৱা নাই, কাৰণ মই মাৰা নাই ভালকৈ। এইটো মন্দিৰ হয়, চাই লওক, ভগৱানৰ মন্দিৰটো আছে। ৰুমৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, ইয়াৰ পৰাই ষ্টাৰ্টিং হয় ৰুম। এইটোতো মানে চফা আছে। তাৰপিছত আকৌ এইফালে চাওক, এই দৰ্জাখন যদি খোলা যায় আপোনালোকে এনেকৈ চাওক, এইটো খোলাৰ লগে লগে এটা ৰুম, বহুত বেছি ধুনীয়া ৰুম। যিটো ৰুমত আপোনালোকে প্ৰথমে দেখাইছোঁ এচি আছে। গৰমৰ দিনত চিন্তা নাই এচিৰ কাৰণে। আৰু এইখন বিচনা, মজাকৈ বিচনাত আহক আৰু এনেকৈ শুৱক, মানে এনজয় কৰক আৰু মজাকৈ, টেনশ্যন নাই। তাৰপিছত এই বস্তুটো চাওক, এইফালেও গোটেইখিনি বস্তু আছে। মোবাইল চাৰ্জ দিয়ে যদি, মোবাইল চাৰ্জিং চিষ্টেমৰ পৰা আদি কৰি কিবা যদি পইচা লগত লৈ আহে, তেনেহ'লে ইয়াতে থৈ দিব পাৰিব, চিন্তা নাই পইচাৰ ক্ষেত্ৰতো। আৰু ইয়াত বহুত ডাঙৰ, মানে যিটো গডৰেজ টাইপত ইয়াতে বহুত ডাঙৰ আছে, চাব পাৰে, বহুত ডাঙৰ, দুটা আছে, মানে টেনশ্যন নাই সেইবিলাক ক্ষেত্ৰত। টিভি আছে, টিভি চাব পাৰিব আপোনালোকে ইয়াতে। আকৌ আছে ইয়াতে বহিব পাৰিব আৰামত, টেনশ্যন নাই এইবিলাক। আৰু বাথৰুমটো দেখাব বিচাৰিম মই ইয়াৰে যিটো বাথৰুম হয় ন, আপোনালোকে মানে যদি এনেকুৱা বাথৰুমত যদি আজিলৈকে যদি এনজয় যদি কৰি পোৱা নাই, ইয়াতে অহাটো বহুত বেছি জৰুৰী। আৰু এইখন খুলি দিলোঁ, চাওক, এইখন খুলি দিয়াৰ লগে লগে বাথৰুম এইফালে আছে, কিন্তু তাৰে আগতে আপোনালোকে ইয়াতে আইনা পাব, ড্ৰেছিং দেখাব আৰু ধুনীয়াকৈ, টেনশ্যন নাই। ইয়াতে ড্ৰেছিং ৰুমত ড্ৰেছিং কৰিব পাৰিব ইয়াতে। তাৰপিছত এইটো হ'ল বাথৰুম। আৰু বাথৰুমটোত ইয়াতে আহক, অহাৰ লগে লগে চাই লওক। আৰু এইটো আছে বাথটাব, মানে আমি ইংলিছ চিনেমা, হিন্দী চিনেমাবিলাকত যে দেখা পাওঁ, অসমীয়া চিনেমাত ইমানকৈ দেখা নাপাওঁ। আৰু মানে ইয়াতে চেম্পু থাকে। থকাৰ পিছত ইয়াতে মানে ধৰি লওক আপোনালোকে গা ধুব পাৰিব আৰামত এনেকৈ, টেনশ্যন নাই। শুই শুই গা ধুৱক, এনজয় কৰক ইয়াতে আহি পেলাই। আকৌ ইয়াতে চাব পাৰে বাথৰুমৰ ক্ষেত্ৰত চিন্তা নাই, এইফালেও আছে আইনা বাথৰুমত। মানে ৰুম এটা যিমান ডাঙৰ হয় সিমান ডাঙৰে পুৰা একদম বাথৰুমটো, বহুত বেছি ডাঙৰ হয়। আৰু যিটো বাথৰুমটো দেখাৰ পিছত এইটো চাওক, এইফালেও আছে বেলকনি, এইফালেও বহুত বেছি ডাঙৰ, মানে প্লেচটো বহুতেই ভাল। আৰু আপোনালোকৰ আড্ডা দিবৰ কাৰণে হওক। আৰু সেই যিটো ৰুম দেখিলে সেইটো ৰুম বুলিয়ে নহয়, আৰু এইফালেও ৰুম আছে। আৰু ৰুমবোৰ মানে এনেকুৱা নহয় যে আপোনালোকে গোটেই ঘৰটো ল'ব পাৰিব, সেনেকুৱা নহয়, পাৰ্ট হিচাপতো ল'ব পাৰি। আৰু এইটো হৈছে কিটচেনত আপোনালোকৰ ইচ্ছামতে যি বনাই খাব পাৰিব। ইয়াতে গেছ চিলিণ্ডাৰ সকলোখিনি আছে। তাৰপিছত ইয়াত চেনীৰ পৰা চাহভাতলৈকে গোটেইখিনি আছে বাৰু, টেনশ্যন নাই। খোৱাৰ ক্ষেত্ৰতো নিজে বনাই পেলাই খাব পাৰিব, কেৱল নিজৰ ঘৰ নিচিনাকৈ ৰাখিলে হ'ল আপোনালোকে। আৰু এইফালেও আছে এটা ৰুম, মানে এই ৰুমটো চাওক, এইটো বহুত বেছি ধুনীয়া হয়। এই ৰুমটোৰ বিচনাখন চাওক, প্ৰথমতে
মেট্ৰিক্স লগোৱা আছে, টেনশ্যন নাই, শুই পেলাই আৰাম পাব আপোনালোকে। আৰু এনেকৈ যদি আপোনালোকে শুই পেলাই এটা টিভিও চাব পাৰিব, টিভি লগোৱা আছে, চাই লওক। এইটো হ'ল টিভি আছে ইয়াতে। তাৰপিছত কিবা যদি ধৰি লওক কাপোৰ চাপোৰ যদি আপোনালোকে আনিলে কাপোৰখিনিও ইয়াতে থৈ দিব পাৰিব। এইটো ইয়াতে কাপোৰ থৈ দিব পাৰিব ধুনীয়াকৈ, 3টা আছে গডৰেজ চিষ্টেম। এইবিলাকৰ কাৰণে মানে কোনো চিন্তাই নাই। ধৰি লওক কিছুমান হোমষ্টেত গোটেইখিনি বস্তু সেই নাথাকে, আৰু কিছুমানে ভাবে যে হোমষ্টেৰ ভিতৰত কিবা CCTV লগোৱা থাকে নেকি। ইয়াতে এটাও CCTV নাই, চাওক আপোনালোকে ভালকৈ, CCTV নাপায়। আৰু এইফালে যদি চাব যায়, এইটো হ'ল বাথৰুম চাওক, বাথৰুমৰ কাৰণে চিন্তা নাই, টিভি চাই গা ধুব পাৰিব। আৰু এইফালে শ্বাৱাৰটোও লগোৱা আছে, চাই লওক, গা ধোৱাৰ ক্ষেত্ৰতো টেনশ্যন নাই। আকৌ এই ৰুমটোৰ কিমান টকা, গোটেইখিনি যিজন ইয়াৰ মালিক হয়, মালিকটোৰ লগত কথা পাতি পেলাই সকলোখিনি কৈ আছো। আৰু এটা ৰুম আছে, মানে সেইটো এটা ৰুম দেখালো, আৰু এইটো এটা দেখালো, 2টা, আৰু এটা 3টা। এইটোও এটা ৰুম মজাকৈ আছে, মানে ফেমিলিৰ লগত আহিলেও মানে টেনশ্যন নাই একদম। মানে ধৰি লওক আপুনি এনেকুৱা এটা ফিল নাপায় যে আহি পেলাই পস্তালো নেকি, বেয়া নেকি ৰুমটো, সেই বস্তুটো বহুতে ভাবি থাকে। সেইটো কাৰণে মই আপোনালোকক ভিডিঅ'টো বনাই দেখাইছো। ইয়াতে যদি আপোনালোকে আহে, কোনো ধৰণৰ চিন্তা নকৰাকৈ আহিব পাৰিব, কাৰণ গোটেইখিনি ফেচিলিটি পাই যাব ইয়াতে। কথা কৈছো যে AC-টো আছে, চাই লওক, এইফালে চাই লওক, কুলাৰ লগোৱা আছে। আৰু তাত সেইটো ৰুমত আছে AC মানে গৰমতো চিন্তা নাই যে গৰমত আপোনালোকে ঘামি যাব নেকি, সেইবিলাকৰ কাৰণে চিন্তা নাই। আৰু যদি আপোনালোকে পঢ়িব বিচাৰিলে ইয়াতে মজাকৈ বহি পেলাই পঢ়িব পাৰিব, টিভি চাব বিচাৰিলে টিভি চাব পাৰিব, টেনশ্যন নাই, গোটেইখিনি বস্তুৱে আছে। আৰু ইয়াতে আছে বেলকনি, আৰু বেলকনিৰ পৰা ৰাতিপুৱাৰ হওক, ৰাতিৰ হওক, দিনৰ হওক, ভিউটো ধুনীয়াকৈ দেখা পাব। ফেন লগোৱা আছে, ফেনৰো চিন্তা নাই। বহিবৰ কাৰণেও ইয়াতে ধুনীয়াকৈ চকী আছে, এইবিলাকো মজা চকী, এইবিলাকো আছে বাৰু যদি এক্সট্ৰাকৈ যদি লাগে। তাৰপিছত এই ভিউটো চাওক, ইমান ধুনীয়া এটা ভিউ আপোনালোকে দেখা পাব ইয়াৰ পৰা, ফ্ৰণ্টৰ পৰা। যেনেকৈ চিনেমাবোৰত দেখিছিল আপোনালোকে, শ্বাহৰুখ খানে যেনেকৈ, ধৰি লওক শ্বাহৰুখ খানৰ এটা ভিডিঅ' আপোনালোকে দেখা পায় যে শ্বাহৰুখ খানবিলাকে লগ ধৰিব আহে, এনেকৈ যে টাটা বাই থাকে। আপোনালোকে ইয়াতে ৰিলছো বনাব পাৰিব, টেনশ্যন নাই, ৰিলছ বনাই ফটো উঠাই যি কৰে কৈ থাকক, টেনশ্যন নাই সেইবিলাকৰ ওপৰত। কেৱল আপোনালোকে নিজৰ ঘৰৰ নিচিনাকৈ ভাবিলে হ'ল, আৰু ইয়াতে আহিলে হ'ল। আৰু এতিয়া মই ইয়াৰে যিজন মালিক হয়, অনাৰৰ লগত কথা পাতিম, কিমান টকা লয় ৰুমকেইটা, গোটেইখিনি গম পাব। তো আৰু ইয়াতে অনাৰ আছে, মানে যিটো মানে হোমষ্টেটোৰ মালিক, আৰু মালিক আছে কল্যাণ দাই গোটেইখিনি বুজাই দিব, মানে কোনটো ৰুমৰ কিমান টকা, আৰু আপোনালোকে টাইমিংটো গোটেইখিনি কৈ দিব। তো কল্যাণ দা কৈ দিয়ক আপুনি। টাইমিংটো হ'ল তোমাৰ, আমাৰ জেনেৰেলি আমাৰ হোটেলৰ কি হয়, দিনৰ 12টাৰ পৰা আৰম্ভ হয়, পিছদিনা তোমাৰ 12টালৈকে ডেটো। আৰু হোটেল হ'ল লজ হ'ল, সেই টাইমিংটো তেনেকুৱাই, যিটো মানে নৰ্মেল চবৰে যিটো টাইমিং, সেইটো আমাৰো টাইমিং সেইটোৱে। আৰু প্ৰাইচটো হ'ল তোমাৰ 1 নম্বৰ ৰুমটো, 1 নম্বৰ যিটো মানে প্ৰথমতে দেখাইছো, সেইটোৰ প্ৰাইচটো হ'ল তোমাৰ 3,000 টকা। আৰু তোমাৰ তাতে বাথটাব আছে, তোমাৰ সেইটো ৰুমত এখন মানে এইফালে বাৰাণ্ডা এখন আছে। তাৰ পৰা ইয়াতে এটা তোমাৰ কোনোবা যদি ফেমিলি আহে, ড্ৰাইভাৰ চাইভাৰৰ কাৰণে এটা ৰুম, তাতে এটা ষ্টেজ মানে এইটো বহিবান সোফাখিনি এটা আছে, সেইটো ৰুম 3,000। বাকী 2 নম্বৰ ৰুম আৰু 3 নম্বৰ ৰুম সেইকেইটা তোমাৰ 2,500, 2,500 টকা। আৰু যিটো কিটচেন আছে, কিটচেনটো যদি কোনোবাই ইউজ কৰিব বিচাৰে, কিটচেনটোৰ কাৰণে কিবা এক্সট্ৰা পইচা দিব লাগিব? একো দিব নালাগে, কিটচেনটো থাকিবই ইয়াতে। খালি তেওঁলোকে নিজৰ ইচ্ছামতে যেনেকে খায় বনাই খালেই হ'ল, খালি ক্লিনকে ৰাখিব লাগে, আৰু নিজৰ ঘৰৰ নিচিনাকৈ ৰাখিলে হ'ল। আৰু তো মই কৈছোঁ যে আগতে ধৰি লওক মই কিছুমান হোমষ্টেৰ ভিডিঅ' দিছিলোঁ, দিওঁতে আপোনালোকে দেখিছিলে যে কিটচেনৰ কাৰণে এক্সট্ৰাকৈ পইচা দিব লাগিছিল। ইয়াতে কিটচেনৰ কাৰণে কোনো ধৰণৰ এক্সট্ৰা পইচা দিব নালাগে, ফ্ৰী হয় কিটচেনৰ গোটেইখিনি বস্তু, কেৱল নিজৰ নিচিনাকৈ ৰাখিলে হ'ল। আকৌ ধৰি লওক মোৰ ভিডিঅ' চাই পেলাই যদি কোনোবা যদি আহিব বিচাৰে, তেতিয়া কিবা ডিছকাউণ্ট দিব নাই তেখেতসকলৰ কাৰণে? সেইটো তোমাৰ নামটো হেৰি কৰিলে মই তেওঁলোকক মোৰ ফালৰ পৰা সেইটো 5% ডিছকাউণ্ট কৰি দিম। 5% হ'লেও ডিছকাউণ্ট কৰি দিব মানে যদি মোৰ। আৰু এটা আছে তোমাৰ ফাৰ্ষ্ট যি 3টা বুকিং, ফাৰ্ষ্ট 3টা বুকিং আমাৰ 10% ডিছকাউণ্ট থাকিব। তাৰপাছত তোমাৰ যদি কোনোবাই ধৰি লওক এনেকুৱা মানুহ আহে ন, এমাহৰ কাৰণে বুক কৰি লয়, ইয়াত কামত আহে থাকিব, এমাহৰ কাৰণে যোনে বুক কৰিব তেওঁলোকৰ কাৰণে তোমাৰ 20% ডিছকাউণ্ট থাকিব। মানে এনেকুৱাতো নহয় এক মাহৰ কাৰণে এটা ৰুম বুক কৰিলে হ'ব? এটা ৰুম বুক কৰিলে হ'ব। তেতিয়া 3টা তোমাৰ হেৰিয়াত কি কয়, 3টা ৰুমৰ চব বেলেগ বেলেগ, 3টা ৰুমত 3টা তোমাৰ বেলেগ বেলেগ ফেমিলি থাকিব পাৰে। তো মানে এক মাহৰ কাৰণে বুক কৰিলে 20% ডিছকাউণ্ট পাব। আৰু কিবা এটা আপুনি অফাৰ থকা বুলি কৈছিলে আৰ্টিষ্টৰ কাৰণে? আৰ্টিষ্টৰ কাৰণে, আৰ্টিষ্ট মানে যিসকল আমাৰ গুৱাহাটীৰ বাহিৰৰ পৰা আৰ্টিষ্ট আহি ইয়াতে অভিনয় কৰি আছে, যাৰ শাৰীৰিকভাৱে অলপ দুৰ্বল, তেওঁলোকৰ মাক দেউতাকৰ যদি কিবা তোমাৰ হেৰি থাকে, বেমাৰ হৈ আছে, ধৰি লোৱা মানে ইয়াতে আহিলে মেডিকেল, হোটেলত থাকিলে বহুত পইচা খৰচ হয়, তেওঁলোকৰ কাৰণে মই যিহেতু এজন আৰ্টিষ্ট, আৰু দৰ্শকে অসমৰ ৰাইজে
যিহেতু মোক মৰম কৰাৰ কাৰণে আজি এইখিনি পৰ্যায় মই পাইছোঁ সেইকাৰণে আজি মোৰ জন্মদিনৰ দিনা সেই দৰ্শকৰ কাৰণে মই এটা মানে তেওঁলোকৰ কাৰণে এটা মোৰ বিশেষ উপহাৰ হিচাপে মই আগবঢ়াইছোঁ যে সকলো আৰ্টিষ্টৰ মানে যিসকল আৰ্থিকভাৱে দুৰ্বল তেওঁলোকেতো বিচাৰিব আৰ্থিকভাৱে দুৰ্বল আৰ্টিষ্টৰ মাক দেউতাকে যদি মানে কিবা অসুখ হয় মেডিকেল ৰিলেটেড কিবা মানে ইছ্যুত আহিব লগা হয় তেওঁলোকে যদি ইয়াতে গুৱাহাটীত থাকে হোটেল ল'ব নালাগে মোৰ ইয়াত থাকিব পাৰিব থাকিলে তোমাৰ 50% ডাইৰেক্ট ডিছকাউণ্ট আছে 50% ডিছকাউণ্ট তেওঁলোকৰ কাৰণে আৰু খানাটো তেওঁলোকৰ কাৰণে ফ্ৰী খানাটো ফ্ৰী তেওঁলোকে ইয়াতে মানে মোৰ ইয়াতে চব কিটচেন আছে চব থাকিব তেওঁলোকে বনাই খাব পাৰে ধুনীয়াকৈ খালি এইটো যিটো মেডিকেল ৰিলেটেড হ'ব নিৰামিষ খানাটোৱে আমাৰ পৰা ফ্ৰী থাকিব বাকী কিবা থাকিলে তেওঁলোকে নিজে এইখিনি খাব পাৰে তো আৰু বাকী গোটেইখিনি আপোনালোকে গম পালে যদি ৰুম যদি বুক কৰিব বিচাৰে তেনেহ'লে ইয়াতে স্ক্ৰীণতো নম্বৰটো আহিছে চাই লওক আৰু কণ্টেক্ট নম্বৰ ডেছক্ৰিপশ্যনতো দিয়া আছে গোটেইখিনি এড্ৰেছটোতো কৈছোঁ কাহিলিপাৰা জটিয়া যিটো সাই বাবা মন্দিৰটোৰ কাষতে কল্যাণছ হোমষ্টে বুলি লিখা আছে ইয়াতে আপোনালোকে আহক আৰু ভিৰটো কেনেকুৱা পালে জনাব যদি পাৰে শ্বেয়াৰ কৰি দিব আপোনালোকৰ মানে বন্ধুসকলৰ লগত তেতিয়া তেখেতসকলেও আহিব পাৰিব আৰু আজি কল্যাণ দাৰ বাৰ্থডে তো হেপী বাৰ্থডে থেংক ইউ